আজি আমি আহিছোঁ মনসা পূজা খাব। মনসা পূজাত বামুণক আগবঢ়াই লৈ যোৱা হৈছে পানী লগতে চাকি বন্তি আয়তীসকল সকলোৰে আগবঢ়াই গৈছে। এতিয়া পূজা আৰম্ভ হৈছে। পূজাত ছাগলীবোৰ বঢ়িয়াকৈ মণ্ডপৰ ওচৰত নি ব্ৰাহ্মণে পূজা কৰি আছে। প্ৰথমতে ছাগলীকেইটাক প্ৰসাদ খাবলৈ দিছে, কল বুট নাৰিকল এনেকৈ খাবলৈ দিছে। তাৰপিছত ব্ৰাহ্মণে পূজা কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ওজাপালি উঠি আছে, ওজাপালি পূৰা উঠিয়ে আছে। আছে পাৰৰ পূজা, পাৰবোৰৰ পূজা কৰি আছে। তেওঁলোকে এযোৰ এযোৰকৈ লাইন পাতি লৈছে। ব্ৰাহ্মণে মন্ত্ৰ বুলিয়ে আছে। ইফালে আমাৰ ককা দৌৰা দৌৰিকৈ আহিছে কোমোৰাটো লৈ, কিয়নো কোমোৰাটো ইতিমধ্যে পূজা বাকী আছে। কোমোৰা আৰু কুঁহিয়াৰ আৰু মাগুৰ মাছ। ওজাপালি ইতিমধ্যে আৰাধনা কৰিয়ে আছে। ওজাপালি আৰাধনা কৰি আছে।